আপোনালোকে থাম্বনেইলখন চাই গম পালে যিহেতু প্ৰথমতে আপোনালোকে পিডিএফটো ওপেন কৰি ল'ব এডব পিডিএফ সফটৱেৰটোত ওপেন কৰি ল'ব বেলেগত নহ'ব তলত যোনটো প্ৰশ্নবোধক চিন আছে এইটো দেখিব পাইছে তাত ক্লিক কৰিব সিগনেচাৰ যোনটো ফাইল অপচন আছে তাত ক্লিক কৰিব সিগনেচাৰ সাৰ্টিফিকেট অপচনটোত ক্লিক কৰিব তাৰপৰা ট্ৰাষ্ট অপচনটোত ক্লিক কৰিব এড টাচ সাৰ্টিফিকেট এটোত ওকেত ক্লিক কৰিব তাৰপৰা দেখিব এইকেইটাত অপচন কেইটাত ক্লিক কৰি যাব তাৰপৰা ওকেত ক্লিক কৰি ল'ব তাৰপৰা আকৌ ওকে তাৰপৰা ভ্যালিড সিগনেচাৰ অপচনটোত ক্লিক কৰিব আৰু এবাৰ ক্লিক কৰিব ক্লোজ কৰিব তাৰপৰা ওপৰত যোনটো প্ৰিন্ট অপচন আছে এই অপচনটোত ক্লিক কৰি প্ৰিন্টত ক্লিক কৰিব তাৰপৰা যিকোনো এটা ফল্ডাৰত আপোনালোকে সেভ কৰি ল'ব ইভাগে সেভ কৰিলে নহয় এনেকৈ যোনটো প্ৰসেস দেখাইছো তেনেকৈ কৰিলে হ'ল যদি ভিডিওটো কামত আহে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰক যদি ভিডিওটো ভাল লাগিলে এটা লাইক কৰক লগ পাম নতুন এটা ভিডিঅ' ধন্যবাদ